ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ নাই, অলপ মেন পাৱাৰৰ অভাৱ। ইয়াতে 17জন ডক্টৰ আছে, কিন্তু আৰু 4-5জন ডক্টৰ হ'লে হস্পিটেলখন ভালকৈ ৰান কৰিব। 42গৰাকী ইয়াত নাৰ্ছ আছে আৰু অন্যান্য কিছুমান অসুবিধা আছে, ৰেডিঅ'লজিষ্টৰ অসুবিধা, মেডিচিন স্পেচিয়েলিষ্টৰ অসুবিধা, কিন্তু অতি সোনকালে এইখিনি দূৰ কৰিবলৈকে আমি যিমান সম্ভৱ চেষ্টা কৰিম। একেবাৰে বৃহত্তৰ এলেকা লৈ পেলাই ইতিমধ্যে বেকাৰতো আজি আহিছোঁ, চন্দন ব্ৰহ্ম ডাঙৰীয়াই জনোৱা আহ্বানৰ প্ৰতি ইয়াত আহিলোঁ। গণেশ কছাৰী ডাঙৰীয়া আছে, ময়ো আছোঁ। আপোনালোকৰ লগত কথা দি গ'লোঁ, যিমান সোনকালে পৰা যায় ইয়াত মেডিচিন স্পেচিয়েলিষ্টকে আদি কৰি অন্যান্য 4-5জন খুব ইম্পৰ্টেণ্ট ডক্টৰ ইয়াত লাগে, দিবলৈকে অতি সোনকালে ব্যৱস্থা কৰা হ'ব। We know how to live fit. We know how to build. We know how to fix. We know how to secure justice. We know how to generate. We know how to fix the bugs. We know how to manage. Even we know how to save life.